Hello everyone, নমস্কাৰ নতুন এটা ৰেচিপিৰ হৈতে মই ৰাজমাছি আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো এক টাকা ৰেচিপি মই মচুৰ দালিৰ লগত বনাইছো আপোনালোকে ৰাজমাও বা মগু দালি বা বুট দালিৰ লগতো বনাব পাৰে সো বলক ভিডিওটো আৰম্ভ কৰো তাৰকাৰ বাবে মই লৈছো এবাটি মচুৰ দাইল বিলাহী আদা নহৰু পেষ্ট কৰি লৈছো এটা পিয়াজ ডিম আৰু ধনিয়া প্ৰথমতে দাইলখিনি মই হালধি আৰু নিমখ দি অলপ বইল কৰি লৈছো তাৰ পিছত কেৰাহীত প্ৰথমে ডিমটো অলপ ফ্ৰাই কৰি লৈছো আৰু ডিমটোত অলপ নিমখ আৰু অলপ জালুকৰ গুড়ি দিছো যাতে ডিমৰ গোন্ধটো কেঁচা গোন্ধটো নাইকিয়া হয় এতিয়া মই পিয়াজখিনি অলপ ভাজি লৈ তাত আদা নহৰু পেষ্টটো দি দিম মই অলপ জলকীয়াও দিছো তাত আৰু তাৰ পিছত দি দিম মই কাটি থোৱা বিলাহীখিনি অলপ সিজাৰলৈকে মই লৰাই থাকিম আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অলপ লৰাই থাকিব লাগিব বিলাহীখিনি সিজিবৰ বাবে অকণমান নিমখ দিছো আৰু লগতে অলপ গৰম মছলা দিছো মানে গোটা গৰম মছলা খুন্দি দিছো আৰু লগতে অলপ কালাৰ উঠিবৰ বাবে ৰেড চিলি মানে কাশ্মীৰ মিৰ্চি পাউডাৰটো দিছো আৰু এতিয়া মই অলপ লৰাই থাকিম আৰু এতিয়া বিলাহীখিনি যেহেতু সিজি গৈছে সেইবাবে মই বইল কৰি থোৱা দাইলখিনি দি দিছো দাইলত মই সৰুকে এটা আলু দিছো আলুটো ভাঙি দিম মানে অকমান গ্ৰেভি হ'বৰ বাবে আৰু এতিয়া দাইলখিনি হৈ গৈছে যেহেতু মানে উতলিছে সেইবাবে মই ভাজি থোৱা ডিমটো দি দিছো আৰু ইয়াত অলপ ধনিয়া দি দিছো মানে ধনিয়া গোন্ধাবৰ বাবে আৰু ইয়াৰ ৰেডি হৈ গ'ল দাইল আৰু কেনেকুৱা পালে আপোনালোকে কিন্তু কমেন্ট কৰি জনাব নাপাহৰিব ধন্যবাদ আজিলৈ ইমানেই আছিল বাই